হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? বহুত দিনৰ পিছত মই আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। বহুত দিনৰ পৰা মোৰ মাতটো ওলোৱাই নাই, ভালকৈ ভিডিঅ' বনাবও পৰা নাই। ভিডিঅ'বোৰ বনাই থৈছোঁ কিন্তু এডিট কৰি দিবও পৰা নাই। এতিয়া এইটো হৈছিল আমাৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ, যেতিয়া স্পৰ্টছ উইক হৈছিল তেতিয়াৰে ভিডিঅ' হয়। তেতিয়া মই ভিডিঅ'টো এডিটটো কৰি থৈছোঁ লাহেকৈ, কিন্তু ভইচ অভাৰটো দিব পৰা নাই কাৰণে মই ভিডিঅ'টো দিয়াই হোৱা নাছিলে। আজি বহুত দিনৰ পিছত এমাহমানৰ পিছতেই চাগে এই ভিডিঅ'টো দিছোঁ। আমাৰ এইখিনি একদম সৰুখিনি নাৰ্চাৰী টু UKG স্কুলতে হৈছে। আৰু ডাঙৰখিনি আমাৰ ওচৰতে এখন ফিল্ড আছে, সেই ফিল্ডতে সিহঁতক লৈ গৈছে আৰু সৰুখিনিক যিহেতু বাহিৰলৈ লৈ যাব নোৱাৰি, সেইকাৰণে সিহঁতক স্কুলতে যিখন জেগা আছে সেইখিনিতে ইনডোৰ আউটডোৰ গেমছখিনি কৰোৱাই দিয়া হৈছে। কাৰণ সিহঁতক বাহিৰলৈ লৈ গৈ আমি চম্ভালিবও নোৱাৰোঁ, ক'ত কেনেকৈ দৌৰিব ঠিকনা নাই। কাৰণ ডাঙৰখিনিকে দিগদাৰ হয়, সৰুখিনিক কেনেকৈ চাম, ক'ৰবাত দুখ পাব, কিবা কৰিব, তেনেকুৱা নিচিনা হৈ যায়। সেইকাৰণে সিহঁতক ভিতৰৰ গেমছবোৰ খেলিবলৈ দিয়া হৈছে, বা ইনডোৰ গেমছবোৰ আমাৰ বাহিৰত যিখন ফিল্ড আছে তাতে খেলিবলৈ দিয়া হৈছে। এইখিনি ভিতৰত হৈ আছে। এই বলটো বাস্কেটটোৰ ভিতৰত ভৰাব লাগে। সিহঁতি ট্ৰাই কৰি আছে। এজনীয়ে 4বাৰকৈ সুবিধা পায়। এইগৰাকী আকৌ হাতত মোবাইল এটা পালে দেই, মেমে চাগে ধৰিব দিলে। এইটো চাওকচোন, ইমান ধুনীয়াকৈ নাচি আছে, ইমান এনজয় কৰি আছে নহয় সিহঁতি নিজৰ ভাগে নিজে নিজে এনজয় কৰি থাকে দেই। সিহঁতক একো ক'ব নালাগে। এইখিনি আকৌ ৰানিং ৰেচৰ কাৰণে একদম ৰেডি হৈ আছে। একদম হুইচেল বজাবই নাপায়, সিহঁতি দৌৰেই আগে। এইখিনি আকৌ ডাঙৰখিনিক শ্বেয়াৰ আপ কৰি আছে। সিহঁতে একো বুজি পোৱা নাই দেই, কোনে কি প্ৰাইজ পাব, কোনে কি নাপায়। কিন্তু এই দৌৰি মেলি আহি আকৌ ৰিটাৰ্ণ যিটো আহি যায় নহয়, সেইটোকে ধৰি মেলি সিহঁতি এক্সাইটেড হৈ থাকে যে সেইটোৱে যে প্ৰাইজ পাইছে বুলি। এনেকেই আৰু আচলতে সৰু হৈ থাকিলে এইখিনিয়ে এনজয়মেণ্ট নহয় জানো? আমাৰো সেই সৰুকালৰ স্মৃতিবোৰ সিহঁতৰ মাজতে আমি বিচাৰি পাওঁ দেই। ভাল লাগে সিহঁতৰ লগত থাকি, সিহঁতৰ লগত সময় কটাই। আৰু সেইটোক আকৌ দাঙি ধৰিছে, কি বুজি পাইছে নাজানো। এই প্ৰাইজ পাইছে নে নাই পোৱা সেইটোও সিহঁতি গম নাপায়, কিন্তু দৌৰি যে আহিলে সিহঁতি ভাবিছে যে পাইছে। আৰু আকৌ এতিয়া মিউজিক চেয়াৰ হৈ আছে যেনিবা। মাজতে আকৌ মেমে চাবলৈ আহিলে। তাৰপিছত চাবলৈ অহাৰ লগে লগে সিহঁতি আকৌ খেলৰ মাজতে মেমক দেখি ভৰিত ধৰি সেৱা কৰিছে। এটা উঠি অহাৰ লগে লগে বাকীখিনি গোটেইখিনি উঠি আহিছে, আৰু মেমক গোটেইখিনিয়ে চাৰিওফালে একদম বেৰি ধৰিছে, আৰু মেমক ওলাই আহিব দিয়া নাই। গোটেইখিনিয়ে মেমক ভৰিত ধৰি ধৰি সেৱা লৈছেহি। তাৰপিছত সিহঁতক আমি কিন্তু শিকোৱা নাই যোৱা মেমক ভৰি ধৰা। সিহঁতি খেলৰ মাজতে নিজৰ মনেৰে পটককেনে আহি মেমক দেখিয়ে ভৰিত ধৰিছে। সিহঁতৰ এই কণমানি কথাবোৰ কিছু সৰু সৰু কাণ্ডবোৰে পিছত বৰকৈ মনত পৰে। কেতিয়াবা সেইবোৰ কথাই মনত পেলাই হাঁহি থাকোঁ। আৰু মই বিশেষকৈ ডাঙৰ ষ্টুডেণ্টখিনিৰ লগতকৈ সৰুখিনিৰ লগত থাকি মই সময় কটাই বেছি ভাল পাওঁ। সিহঁতৰ অকণমানি অকণমানি কথাবোৰ, সিহঁতি কৰা কামবোৰ, সেইবোৰ দেখি বা সেইবোৰ চায়ো ভাল লাগে। ভিতৰত আকৌ ইনডোৰ গেম হৈ আছে, পানী খেলাই আছে। সিহঁতি ইমান প্ৰথমতে সিহঁতি বুজাই নাছিলে, পিছত একদম বুজি পোৱাৰ পিছত পূৰা টেঙৰ হৈ গ'ল। মেমে যেতিয়ালৈকে পানী বুলি নকয় তেতিয়ালৈকে ৰখি থাকে। এয়া আকৌ পিছৰ দিনা দেই। পিছৰ দিনা একদম গেম আৰম্ভ হোৱাৰ আগতে অকণমান ফ্ৰী হেণ্ড এক্সাৰচাইজবোৰ কৰাই লৈছে। তাৰপৰা ষ্টাৰ্ট হৈ গ'ল অলপ দেৰি পিছতে। এইটো স্পন ৰেচ হৈছে। স্পনখনৰ ওপৰত মাৰ্বলটো লৈ সিহঁতি খোজকাঢ়িব লাগে। ভিতৰত আকৌ বলিং গেম এটা হৈ আছে। এইটো কি গেম বুলি কয় মই নাজানো, বেলেগ কিবা যদি নাম আছে। মই বলিং বুলিয়ে কৈছোঁ। এইবোৰ মই শ্বপিং মলবোৰত দেখোঁ, এনেকৈ বলটো লৈ সৰু সৰু ল'ৰা ছোৱালীবোৰক মৰা। টিভিবোৰতো কেতিয়াবা চিনেমাবোৰত দেখায়, অকণমানি বল এটা লৈ এনেকৈ এই ষ্ট্ৰিককেইডাল পেলাব লাগে। নামটো মই হ'লে নাজানো, যদি কোনোবাই জানে ক'বচোন। আৰু সিহঁতি ধুনীয়াকৈ খেলি আছে আৰু খুব ভাল পাইছে এইটো খেলি। ষ্ট্ৰিককেইডাল বাৰে প্ৰতি পৰি যায়, আকৌ সিহঁতি কোনোবা এটা আহি উঠায়, আকৌ বলটো মাৰে। এইবোৰ কৰিয়ে সিহঁতে খুব ভাল পাইছে। আজিকালি পিছে ল'ৰা ছোৱালীবোৰ এনেকৈ খেলিবলৈ নাপায়। স্কুলৰ পৰা গৈ পঢ়াৰ হোমৱৰ্ক থাকে, কিবা টিউশ্যন থাকে, বেলেগ কিবা ক্লাছ থাকে, তেনেকেই সিহঁতি বিজি হৈ যায়। এই স্কুলৰ খেল ধেমালি যিকেইটা দিন, সেইকেইটাত সিহঁতি এনজয় কৰিবলৈ পাইছে। সিহঁতিও খুব ভাল পাইছে। আৰু চব প্ৰায়ভাগ ছিংগল ফেমিলিৰ পৰাই বিলং কৰে। ঘৰত অকলে মাক দেউতাকৰ মাজত থাকে, আৰু প্ৰায়ভাগে মোবাইল লৈ আজিকালি ব্যস্ত হৈ যোৱা থাকে। তেওঁলোকৰ হাঁহি ধেমালিবোৰৰ মাজেৰে সময়বোৰ পাৰ কৰি আছোঁ, আৰু সিহঁতৰো হাঁহি ধেমালিবোৰ মোৰ ভিডিঅ'টোৰ মাজেৰে সাঁচি ৰাখিবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।